But behind closed doors, I'm a fool for your love. ৰাতি পুৱা উঠালে এয়া ফেন চেন দিছে ধুনীয়াকৈ এয়া টিপটপ আমাৰ গুটিটা আহি গ'ল শুবলৈ এয়া একদম ৰাতি টিপটপ এইটো গোটেইটো টেণ্ট হাউচ একদম ঠাণ্ডা দিনত ভাল লাগিব একদম নিদ্ৰা মানে মহ চহ নাই বুজিছে একদম বঢ়িয়া জেগা একদম ধুনীয়াকৈ এইফালে এটা ৰুম ইয়াতো ৰাতি থাকিব পাৰে ধুনীয়াকৈ টিপটপ So, good night guys. Raতিপুৱা লগ পাম. So guys, good morning. জাষ্ট উঠিছোঁ 5:30 হৈছে ভাবিছিলোঁ অলপ সোনকালে উঠিম বুলি কিন্তু নোৱাৰিলোঁ বেয়া মজা টোপনি আহিলে এই ভিতৰত এইটোৱে আমাৰ টেণ্ট গৈছিলে যোনটো আমি থাকিলোঁ ইয়াৰ ভিতৰত এণ্ট্ৰি কৰি ইয়াতে আছিলোঁ আৰু এইটো এনেকুৱাকৈ 4টা আছে কটেজ এইকেইটা বনাই আছে মানে বনি আছে থাকিব পাৰে ধুনীয়াকৈ আৰু ইয়াত লেট্ৰিন বাথৰুম এটেচটেড আছে আপোনালোকে মই আপোনালোকক দেখুৱাই দিম এই চাইডৰ ৰাস্তাটো আপোনালোকে দেখিছে এই কিনাৰেদি টেণ্টৰ কাষেদি সেইফালে যাব লাগিব আপোনাক দেখাই দিছোঁ চাই লওক তাৰপৰা আপোনালোকে ওলাই এইটো চাইডে যাব লাগিব চাইডে এনেকৈ কাষেদি গৈ কাষেদি গৈ মেলি এইটো দেখিছে এইটো লেট্ৰিন বাথৰুম এটেচটেড বুলি ক'ব পাৰি ধুনীয়া হয় চাফ চিকুণ পূৰা এইবিলাক চাৱাৰ টাৱাৰ চব ফেচিলিটি আছে ধুনীয়াকৈ একদম মজা আৰু ধুনীয়া এনজয় কৰিব পাৰিব গাইজ মজা লাগিলে আপোনালোকক মই যোনটো ৰিভিউ দিছোঁ না মানে ৰাতি আপোনালোকে যদি থাকোঁ বুলি আহে একো চিন্তা কৰিব পাৰা একো চিন্তা কৰোঁতো মানে না মহ আছে না দাহ আছে একো প্ৰব্লেম নাই এইবিলাক ধুনীয়াকৈ আহিব থাকিব গোটেই ৰাতিটো এনজয় কৰিব আৰু কিমান গৰমত আহে ঠাণ্ডাত আহে ন' প্ৰব্লেম ইয়াত যোনটো টেণ্ট আছে টেণ্টটো মানে আপোনাৰ অৰুণাচলৰ পৰিৱেশটো এনেও ভাল যদি আপোনাৰ দিনত ফাটাফাটি গৰম দি আছে ৰাতি ধুনীয়া পৰিৱেশ হৈ যায় একদম শুব পৰা অলপো গৰম নাই যদি ইচ্ছা কৰে ফেনখন অফ কৰি শুব পাৰে ফেন অন কৰি শুব পাৰে সেইটো আপোনালোকৰ কথা কিন্তু মজা আছে মোৰ ফালৰ মজা যদি আপোনালোকে আহোঁ বুলি ভাবে আহিব পাৰে মই অলপ এতিয়া কালি আহি পোৱা আমাৰ দেৰি হ'ল ত' সেইটো কাৰণে মই ৰাতিপুৱা অলপ ভিডিঅ'টো দেখাই দিম কেনেকুৱা চামকৈ এইটো এটা কটেজ বনাই আছে চাগে বাকী এইবিলাক পৰিৱেশ আমি এইটো ৰাস্তাৰ পৰা গাড়ী লৈ আহিছোঁ আনি এইফালে পাৰ লৈ গৈছোঁ সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা হয় পাৰ্ক চাৰ্ক বনাই থোৱা আছে সুন্দৰকৈ এইবিলাক দেখিবলৈ পাইছে আপোনালোকে আৰু দেখাই আছোঁ এণ্ট্ৰেঞ্চটো সেইটো চাইডৰ পৰা এইফালৰ পৰা সোমাই আহি এনেকৈ আহিব লাগিব কটেজত থাকিবলৈ সেইটো চাইডে যাব লাগিব প্লাছ আপোনালোকে যদি ভাবে অকল এনজয় কৰিব আহিছোঁ দিনটো তেতিয়া চিধা এইটো ৰাস্তা লৈ ল'ব আৰু এইফালৰ পৰা আহি এইটো ৰাস্তা এনেকৈ এইটো ৰাস্তা লৈ ল'ব আৰু এইটো ৰাস্তা লৈ পোনপ্ৰথমে আপোনালোকে দেখিবলৈ পাব এই ফেমাছ উৰণীয়া সেতু এইবিলাক কালি আমি ইয়াতে খোৱা বোৱা হ'ল আছে এই উৰণীয়া সেতুখন আপোনালোকে দেখিবলৈ পাব আৰু প্ৰথমে লেফ্ট চাইডে এটা এনেকৈ কেবিন পাব তাৰপিছত এইফালে পাব এইটো চাইড একদম ধুনীয়া পৰিৱেশ টপ ভিউ চাওক কি সুন্দৰ নদী তাৰপিছত আহি আপুনি এইটো চাইড আহিব পাৰে এই চাইডটো মজা এইটো পাৰ্টি কাৰণে দিছ ইজ দ্য চাইড অফ পাৰ্টি দ্য ফ্লটিং কেবিন সেয়াতো আপোনালোকে খাব ইচ্ছা কৰিলে নহ'লে আমি কালি তাত গৈছিলোঁ তাতে চকী পাৰীটো আছে তাত গৈছিলোঁ সেইটো মজা এখন নাওঁ আপোনালোকক মই এইটো এই বস্তুটো দেখুৱাবৰ কাৰণে ৰাতিপুৱা আহিলোঁ ৰাতিপুৱা বুলি নহয় যোৱাকালি আহি এদিন থাকিলোঁ যে ৰাতিপুৱা আপোনালোকক ধুনীয়াকৈ সুন্দৰ পৰিৱেশটো দেখাওঁ বুলি হ'ব এইটো এটা কেবিন ইয়াতো বহিব পাৰে এইটো বহি পিনে যদি আপোনাৰ ইচ্ছা গৈছে খাই থাকোঁতে অলপ নদীত পৰি চব কৰিব পাৰে নদীখন বেছি দ নহয় শিলৰ নদী আপোনালোক দেখাবলৈ চেষ্টা কৰিম ইয়াত আপোনালোকে দেখিবলৈ পাইছে শিলৰ নদী একো প্ৰব্লেম নাই নিজে বেছি নহয় ধুনীয়াকৈ নামিব মই আপোনালোকক নামি দেখাম বাৰু অলপ পিছত প্ৰথমতে বাহিৰৰ ভিউটো দেখাই দিছোঁ এইবিলাক কেবিনবিলাক হয় তো সোমাই আহি লেফ্ট চাইডে এইটো এটা কেবিন পাব এইটো এটা কেবিন দুইফালে সেইটো সুতি হয় এখন নৈয়ে বাৰু দুইটা চাইডে মাজত এইটো আইলেণ্ড বুলি ক'ব লাগিব এইটো চামকি আইলেণ্ড তো এইটো এইটা কেবিনকেইটা এইবোৰ আপোনালোকে টিউব ব্যৱহাৰ কৰিব পাৰে টিউব আছে পাৰ টিউব 100 পিচকৈ ল'ব যিমান ইউজ কৰিব পাৰে এইফালে জোলনা এইবিলাক আছে আৰু কিবা কিবি সেইটো এটা চাওক সেইটো এটা বহুত ধুনীয়া সেইটোতো পাৰিব ধুনীয়াকৈ এনজয় কৰিব কাৰণে মানে য'তে ইচ্ছা আৰু ত'তে পাৰিব ইয়াত বহি খাওঁ বুলি ক'লে ইয়াত পাৰিব অলপ উঠি দেখাইছোঁ চাওক ধুনীয়া দেখিছে আপোনালোকে চ' আপোনালোকে য'তে খাওঁ বুলি ক'লেও পাৰিব ইয়াত বহুত ধুনীয়া জেগা য'ত বহোঁ বুলি ইয়াত বহোঁ বুলি ক'লেও পাৰে বা এইফালে ওপৰত বহোঁ বুলি ক'লেও পাৰে
ইয়াত মানে বহুত সুন্দৰ জেগা। আৰু এইকেইদিন শনিবাৰ দেওবাৰ সোমবাৰ এই 3টা বাৰত মানুহ বহুত ভিৰ হয়। যদি আপোনালোকে কৰোণাৰ পৰা অলপ ভয় খাই আছে, এতিয়াও ভয় খোৱা বস্তুৱে হয়, তথাপিও যদি অভাৰ মানে ভয় খাই আছে তো শনিবাৰ দেওবাৰ সোমবাৰ এই দিনকেইটাত নাহিব। এই দিনকেইটাত নাহিলে তেতিয়া ভাবিব আপোনাৰ মানে পাতলা হৈ আছে, আৰু তেতিয়া মানুহ অলপ কম থাকিব। আমি কালি যিটো টাইমত পাইছোঁ সেইটো টাইমত মানুহটো নাছিলে, আৰু আমি মাজৰবাৰত আহিছোঁ। মাজৰবাৰত অহাৰ কাৰণে আমাৰ এটা ফাইদা, আমি মানুহৰ সমাগমটো বেছি পোৱা নাই, বহুত কম মানুহ আছিলে। আৰু আমি কালি 4টামান বজাত পাইছোঁহি। অচম ভিউ কৈছোঁ ন, অচম ভিউ। আপোনালোক আগতে ভিউটো ক'বলৈ চেষ্টা কৰিম। সেইটোৱে জোনা, তাৰপিছত নদীখনৰ সুতটো চাব এতিয়া আপোনালোক। যিটো সোঁতত পানী আহিছে, চ' সেইখনে এখনে নদী, এখন এইফালৰ পৰা আহি আছে, আহি এইফালে গৈছে। এইটো এখন মানে আইলেণ্ডটোৰ সিপাৰে আৰু এখন আছে। আমি যোনটো ছাইডে বহিছিলোঁ কালি, এই ছাইডটোত বহিব পাৰে। এই ছাইডটো অলপ মানে মাজত বহিব নোৱাৰে, এইটো সোঁতটো অলপ বেছি আছে। হ'লেও সেইডোখৰলৈকে পোৱালৈকে সোঁতটো একদম কমি যায় মানে কি আৰু এইটো সোঁতত পানী নাই। আৰু মই কালি আহি পিনে মই অলপ মানে আপোনাৰ টিউব লৈ এইফালৰ পৰা গৈছিলোঁ। চ' আপোনালোকক ভিডিঅ'টো দেখাম বাৰু। মই ভিডিঅ' ভালকৈ বনাব নোৱাৰিলোঁ, যিটো সোঁত আছিলে নহয়। মই কালি আহি ইয়াতে আহিছিলোঁ মানে টিউব লৈ পিনে এইফালৰ পৰা যাওঁ বুলি ভাবিছিলোঁ। তো গৈছিলোঁ বাৰু। যাওঁতে ইমানে সোঁত আছিলে, এতিয়াতো নৰ্মেল হৈ আছে সোঁতটো, ইমানে সোঁত আছিলে, ইমান স্পীড লৈ গ'ল নহয়, মই তাত মানে একো গমেই নাপালোঁ মানে। এইফালে এখন কেমেৰা লৈ আছোঁ, এখন কেমেৰাটো মই ভিডিঅ' বনাম বুলি লৈ গৈছোঁ, বটাকে চলাই পিনে, তথাপিও নোৱাৰিলোঁ মানে। শুনিছে কিন্তু ভালকৈ একদম মোক একদম ক্লিয়াৰলি আপোনালোকে নেদেখিব, বা মোক নেদেখিবই। মই কেমেৰাটো ভৰিৰ মাজত ফচাই পিনে বেক চাইডটো লোৱা হ'ল। তো তেনেকুৱা আৰু এনজয়টো মজা হৈছে। আপোনালোকে আহি বৰ এনজয় কৰিব পাৰিব, কৈছে বৰ এনজয় কৰিব পাৰিব। আৰু আহিব মই পাম। থেংক ইউ। Let's go. Yo, I'm like an addict, do I gotta have it. I ain't even playing, got a really bad habit. If it moves, gotta grab it, fuse like a magnet. Lose, won't have it till I'm doomed in a casket. I ain't playing, got a weird mind. If you work 8 hours, I'ma work 9. If the shit tastes sour, you should taste mine. I'ma stay in power for a long time. Get up, nah, I ain't a quitter. Toss me the ball, I'm a really big hitter. Big picture, I'm a straight killer. Rising the song to the highest bidder. Got juice, got gas, I'ma move fast. New shoes, new tracks, like who's that? I'm new, come back, better than last. Yeah, it's a new me, never gonna look back. Never gonna look back. Cause damn, I was built to last. You move slow and I move fast, and that's facts. Only I can make a change. Slowly take a step today. I will never be the same. Cause that's what it takes. Pieces is a form of art. I'm never gonna look back. Cause damn, I was built to last. You move slow and I move fast, and that's facts. Only I can make a change. Slowly take a step today. I will never be the same. Cause that's what it takes. চ' গাইজ কেনে পালে? এতিয়া অলপ এনজয়টো কৰিলোঁ। ৰাতিপুৱা কোনো উঠাই নাই, বাকী দাদাহঁত উঠাই নাই। সেইকেইটা পূৰা মজাকৈ শুই আছে, আৰু মই পূৰা আহি মজাকৈ সাঁতুৰি আছোঁ। এইখিনি নদীখন আপোনালোকে অলপ আগতে টাইম লেপছ এটা দেখিছিলে চাগে। ত' সেইটো এইডোখৰ জেগাতে কৰা বেলেগ ধুনীয়া হৈছে। আৰু ভিডিঅ'টি চেষ্টা কৰিছোঁ যিমান পাৰোঁ ভালকৈ 1.5 বছৰ পিছত এডিটিং কৰিম।
মানে কৰিলোঁ আৰু এতিয়া আপোনালোকে চাওঁতেতো অলৰেডি কৰিমেই ন কৰিলোঁ কেনেকুৱা পায় কি কথা কমেণ্ট কৰি জনাব 1.5 বছৰ ইম্প্ৰুভমেণ্ট বা ডিপ্ৰুভমেণ্ট কি হৈছে ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে নে প্ৰমোশ্যন হৈছে নে ডিমোশ্যন হৈছে নে কি হৈছে আপোনালোকে জনাব ভিডিঅ'টি চাই ত' কেনে পালে জনাব ইমানখিনি আৰু কি দেখাম এইখিনিয়ে আপোনালোকে আহিলে মোৰ ভিডিঅ'টো যদি চাই আহে এটা কমেণ্ট কৰিব আহিছিলোঁ বুলি তেতিয়া ময়ো ভাল লাগিব মোৰ ভিডিঅ'টো দেখুওৱা কিবা এটা সাৰ্থক হৈছে বুলি মই ভাবিম চ' আমি থকা ৰুমটো আমি 4জন বা 6জন ল'ৰা আহিলে ধুনীয়াকৈ থাকিব পাৰে একদম ধুনীয়াকৈ হৈ যায় আৰু মই আপোনালোকক দেখুৱাইছিলোঁ ৰুমকেইটা ৰুম অলপ বহি চ' 6জন ল'ৰা আহিলে ধুনীয়াকৈ হৈ যায় আৰু 4জন আমি বহুত ধুনীয়াকৈ থাকিলোঁ 6জন হ'লে মানে এইটোৱে সুবিধা অলপ পইচাটো মিলামিলি কৰি মিলে যদি বাজেটৰ হয় আপোনালোক যদি মোৰ এজৰ হয় মোৰ এতিয়া যেনেকৈ এটকা কমনি নাই দেউতাৰ ইনকামত আহিছোঁ এনজয় কৰিছোঁ বাকী মদ পানী খোৱা নহয় কাৰণে বৰ এটা পইচা খৰচ নহয় ত' তথাপিও এই প্ৰকৃতিৰ সোৱাদ বিচাৰি সুদূৰ তিনিচুকীয়াৰ পৰা আহি চৌখামৰ চামখে ৰিজৰ্টত যোৱাকালি ষ্টে কৰিলোঁ ৰাতি ইয়াত আপোনালোকে ফেমিলিও আহিব পাৰে ফেমিলিৰ কাৰণে বৰ এটা ঠিক নহয় যদিও মোটামুটি ঠিকে আছে ছেফ এণ্ড চিকিউৰিটি মালিকৰ ঘৰৰ ওচৰতে হয় কিবা প্ৰব্লেম হ'লে এনিথিং হেল্প পাব আৰু তেনেকুৱাকৈ এতিয়া ক'ব নোৱাৰি আমি এদিন অহা জেগা ভাল নে বেয়া নে একো ক'ব নোৱাৰোঁ আমাৰ এক্সপিৰিয়েঞ্চৰ মতে আমি ৰাতি মজা পালোঁ আমাৰ কোনো অসুবিধা হোৱা নাই ধুনীয়াকৈ ফেন চলি আছে লাইন যোৱা নাই লাইন গ'লেও যোনজন ইয়াত ছাৰ্ভিচমেনজনে ধুনীয়াকৈ আমাক সহায় কৰিলে যিকোনো ক্ষেত্ৰতে হওক ৰাতি কাৰেণ্টটো গ'লেও জেনেৰেটাৰ চলাই দিম বুলি কৈছিলে তেখেতে কিন্তু আমাৰ কাৰেণ্টটো যোৱা মই একচুৱেলি খবৰ নাপাওঁ মই ধুনীয়াকৈ শুলোঁ ৰাতি দিনটো ভাগৰ বুলি ক'ব লাগিব ৰাতিপুৱা আৰু মোৰ ফাৰ্মখন খুলি আছোঁ আপোনালোকে ফেচবুক পেজত আপোনালোকে হয়তো ভিডিঅ'বিলাক পাই আছে যোনখিনি মোৰ ফলোৱাৰ্ছ আছে ইউটিউব বা ছেইম ফলোৱাৰ্ছখিনি আপোনাৰ ফেচবুকতো আছে ত' তেওঁলোকে গম পাইছে আৰু ফাৰ্ম এখন খুলি আছোঁ নতুনকৈ তাতো অলপ কষ্ট কৰিবলগীয়া হৈছে ত' তাতে ৰাতিপুৱাৰ পৰা কষ্ট কৰি হঠাতে মোৰ দাদা বৰ্তা ল'ৰাজনে ফোন কৰিলে যে এনেকৈ যাওঁ বুলি ভাবিছোঁ যাবি নেকি ত' মই ক'লোঁ বহুত দিন অৰুণাচল যোৱা নাই ত' যাব পাৰি ত' তেনেকুৱাকৈ প্লেনিংটো হৈ গ'ল ওলাই আহিলোঁ গোটেইকেইটা আমি টোটেল 4টা আহিলোঁ এজন মোৰ দাদা অবিনাশ হাজৰিকা তেখেতৰ এটা চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে কিন্তু বৰ এটা ভিডিঅ' নিদিয়া হ'লেও যোনকেইটা ভিডিঅ' দিয়া অলপ এডিটিং ভাল তাৰ আৰু ধুনীয়া ধুনীয়া জেগাত গৈ ফুৰে আপোনালোকে সেইটো চাব পাৰে অৰুণাচলৰ এইফালে নাযাবলগীয়া জেগা নাই তাৰমানে প্ৰায় ঘূৰিয়ে ফুৰেহি মোৰ ইমান ঘূৰা এনেকৈ নহয় পইচা পাতিৰ কথা আহি যায় পইচা পাতিৰ কাৰণে অলপ অসুবিধা হয় ত' সেইটো কাৰণে বাকী যিমান পাৰোঁ আপোনালোকক দেখুৱাইছোঁ ক'ৰবাত গ'লে ফুৰিব গ'লেও দেখুৱাইছোঁ আৰু মোৰ 1.5 বছৰৰ পৰা ব্লগ নবনোৱাৰ কাৰণ এটাই এই ফুৰিব নোপোৱা কাৰণে আৰু মই এনেই মানে ঘৰৰ ওচৰে পাজৰে কি সদায় একেখিনি জেগাকে দেখুৱাম বুলি সেইটো কাৰণে তেনেকুৱাকৈ দেখুওৱা নহয় লাগিলে ভিডিঅ' আপলোডেই নকৰোঁ মই ইনষ্টা আপডেট দিওঁ আৰু ফেচবুক ষ্টৰি কেতিয়াবা আপডেট দিয়া হয় ক'ৰবাত সৰু সুৰা ওচৰে পাজৰে গ'লে কিন্তু তেনেকুৱাকৈ ভিডিঅ' বনোৱা নহয় আৰু ভিডিঅ' এনেকুৱাবিলাক জেগাত আহি মোৰ বহুত ভাল লাগে মানে মোৰ সৰুৰ পৰাই মানে বৰ বহুত চকিন এই গাড়ী ঘূৰা ফুৰা মেলা এইবিলাক মই মানে পাগল মানে এইবিলাকত ত' এইবিলাক পালে মোক জীৱনত একো নালাগে মই বহুত সুখী এইবিলাক পালে আৰু ইনকাম চ'ৰ্চ এইটো কাৰণে লাগে যোন ট্ৰেভেলাৰ হয় ন সি বুজে ইনকাম এটা কিহৰ কাৰণে লাগে আমাৰ এইটো এজত ধৰি লওক মোৰ এতিয়া যিমানটো এজ হৈছে সেই এজটোত কিহৰ কাৰণে এটা ফাণ্ড এটা জমা কৰিব লাগে মোৰ এজৰ ল'ৰাখিনিক বা মোৰ নিচিনা একে ছেম টু ছেম মনৰ মানুহজনক সুধিলে আপোনালোকে চিয়ৰ গম পাব কিহৰ কাৰণে লাগে এই এডভেঞ্চাৰটোৰ কাৰণে এডভেঞ্চাৰটো এনেকুৱা এটা বস্তু যাৰ মনত সোমাই আছে ন সি কেতিয়াও এৰিব নোৱাৰে আৰু বহুত ভাল লাগে এইবিলাক কৰি এতিয়া আমি আহিলোঁ এতিয়া মোৰ দাদাহঁত শুই আছে নদীখনৰ কিনাৰতে বহিলোঁ ধুনীয়াকৈ ভিডিঅ' বনালোঁ আপোনালোকৰ কাৰণে কালি ৰাতি ইমান ভিডিঅ' কৰা নহ'ল আজি ধুনীয়াকৈ ভিডিঅ' কৰিলোঁ চ' আজি যিমানখিনি কৰিলোঁ আপোনালোকক নিশ্চয়কৈ দেখুৱাবলৈ চেষ্টা কৰিম মই বা এতিয়া আপোনালোকে চাই মেলি শেষ হ'ল এইডোখৰ এণ্ডিং প্ৰচেছ বাৰু যি কি নহওক ভাল লাগিলে ইয়ালৈ আহি বহুত ভাল লাগিলে আপোনালোক য'ৰে নহওক এতিয়া বাৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ হৈ আছে যদি হয়তো আহোঁ বুলি ভাবে নিশ্চয় আহিব পাৰিব খোলাৰ পিছত ইয়াৰ কণ্টেক্ট নম্বৰ মই দি দিম বাৰু ডেছক্ৰিপশ্যনতে দি দিম ইমানকৈ ফটো চটো এইবিলাক হেৰি কৰি নাথাকোঁ মই ধুনীয়াকৈ লিখি মেলি চামখে ৰিজৰ্টৰ এড্ৰেছৰ সৈতে গোটেইখিনি মই দি দিম আপোনালোকে আহিব মোৰ বিশ্বাস আপোনালোকে নিশ্চয়কৈ ভাল পাব আৰু আমি এতিয়া 4জন থাকিলোঁ ৰুমটোত কটেজ টোটেল 4টা আছে 4টাত পাৰ ডে আপোনাৰ 3000কৈ লৈছে আমাৰ পৰা আমি 4টা আছিলোঁ 4টাত 3000 লৈছে আৰু বেছি হৈছে নে কম হৈছে এইবিলাক আমি মাথা মাৰিব নাযাওঁ যিহেতু সকলোৱে এটা বিজনেছ কৰি আছে সেই বিজনেছটোত কিবা কম লওঁ ইয়াত কিবা হালা কৰি লাভ নাই যোনে যেনেকৈ চলিব লাগে সেইটোতো চলিব লাগিবই নহ'লে সিহঁতৰ ইমান ডাঙৰ এৰিয়া তাতে এইবিলাকৰ খৰচা পাতিও বহুত আছে এইবোৰ কি ধুনীয়াকৈ সুন্দৰকৈ বনাই দিছে আপোনালোকে নিশ্চয়কৈ দেখিছে এতিয়া নদী কিনাৰতে সেইটো কাৰণে আমি একো অংকুশ নকৰাকৈ হ'ব বুলি কৈ ৰাতিটো থাকিলোঁ বাৰু এতিয়া ৰাতিপুৱা উঠি সিহঁতে কি এনজয় কৰিব বাকী মোৰতো এনজয় ৰাতিপুৱা এটা ক্লিয়াৰ হৈ গ'ল ভিডিঅ'টো আপোনালোকে চাব ভাল পাব বহুত ভাল পাব থেংক ইউ আৰু বহুত দিনৰ পিছত ভিডিঅ' আপলোড কৰিলোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব দেই বহুত ভাল পাম মানে বহুত দিন হ'ল কৈছোঁ নহয় 550 কিমান ছাবস্ক্ৰাইবাৰ লাগিলে আৰু তাতকৈ বহাই নাই এবাৰ 1000 কৰি দিয়ক আৰু ধুনীয়াকৈ টিকটক আৰু এটা জেগাত দেখাম একদম ধুনীয়া মজাকৈ দেখাম সেইটো ভিডিঅ' আৰু কালিয়াকৈ দেখাম আপোনালোকে টিকটক 1000 বনাই দিয়ক আৰু মই একদম ধুনীয়া ৰিজৰ্ট এখন ভাবি থৈছোঁ কিন্তু এখন ইয়াত নহয় অৰুণাচলতে হয় কিন্তু আমাৰ এই চাইডটো নহয় মানে নামচাই চাইড বা এই পৰ্চন চাইডে নহয় সেইটো এখন বেলেগ বহুত ধুনীয়া যায় বহুত আল্টিমেট আপোনালোকে প্লিজ 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক মই আপোনালোকক যোনদিনাখন 1000 ছাবস্ক্ৰাইবাৰ হ'ব তাৰ পিছদিনাখন গৈ আপোনালোকক নিশ্চয়কৈ দেখুৱাম মই একদম ধুনীয়াকৈ দেখুৱাম থেংক ইউ ত' আজিলৈ বাই বাই ইমানে দেখালোঁ আৰু মাজে মাজে সিহঁতৰ হেৰি উঠাৰ পিছত কিবা যদি এনজয় কৰে তেতিয়া দেখাব পাৰোঁ কিন্তু এণ্ডিংটো মই ইমানতে কৈছোঁ থেংক ইউ বাই বাই চ' গাইজ এয়া আমি সামৰিছোঁ আৰু
আম খাই ৰেজত বাই বাই। আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। মই অলপ আগতে সামৰিছিলোঁ, তথাপি আকৌ এবাৰ এয়া আমাৰ গাড়ীৰ পিছে পিছে আহি আছে। আজিলৈ লাষ্ট, বাই বাই।